বাৰিষা দিনতে ওলালো পিকনিক খাওঁগে বুলি। হাই হেল্ল' নমস্কাৰ, কি খবৰ? ভালেই থাকক, কুশল থাকক, তাৰে কামনা কৰি মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আকৌ আহিলোঁ ভিডিঅ'ৰ মাজত। গাঁৱৰ ছোৱালীকেইজনী মিলি গৈ আছোঁ এতিয়া পিকনিক খাওঁগে বুলি। কিহৰ পিকনিক খাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পথাৰৰ মাজে মাজে সৰু সৰু আলি, গাঁৱৰ ছোৱালী লগ হৈ পিকনিক খাওঁগে বুলি। বোকা পানী গছকি বৰষুণৰ বতৰ। আজি দেখিলোঁ বতৰটো অকণমান মুকলি কৰিছে আৰু আমি গোটেই ছোৱালীকেইজনী লগ হৈ বস্তু পাতি লৈ আৰু এইফালে ছোৱালীকেইজনীও আহি আছে আৰু সৰুকালৰ স্মৃতিবোৰ ঘূৰাই আনো বুলি। আৰু ডাঙৰ হৈ আহিলে আমি চব নিজৰ নিজৰ কামত ব্যস্ত হৈ যাওঁ, কাকো সময় দিয়া নহয়। সেইবাবে আমি যেতিয়া লগ হওঁ ছোৱালীবিলাক এনেকেই আৰু য'ত ত'ত গৈ চাহ খাওঁ, নহ'লে ফুৰিব যাওঁ। এতিয়া আমি পথাৰৰ মাজে মাজে গৈ আছোঁ। পথাৰখন পাৰ হ'লে বহুত ধুনীয়া জেগা এডোখৰ পাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পথাৰখনো আজি বৰ ধুনীয়া লাগিছে নহয়নে বাৰু? বৰষুণ দি দিলে, বাৰিষা কাল পাইছেহি আৰু। পিছে আপোনালোকে খেতি বাতি কৰি ভাল পায়নে? যদি ভাল পায় কমেণ্ট এটা কৰি জনাব। আৰু এইফালে আলু বইল কৰা হৈছে। কথা এটা নহয়, মই নদীখনৰ ভিডিঅ' আৰু জেগাডোখৰ ভিডিঅ' কৰাই নহ'লচোন, মই এতিয়াহে চাইছোঁ। আপোনালোকে বেয়া চেয়া নাপাব আকৌ দেই। নেক্সট কেতিয়াবা আকৌ দেখাই দিম আপোনালোকক নদীখন আমাৰ জেগাৰ। আমি মানে মেখেলা চাদৰ লৈ আহিছিলোঁ, ভাবিলোঁ আলু বইল হয় মানে আমি ফটোকে দুকপি মাৰি লওঁ। ফটো বুলি ক'লে আৰু ভিডিঅ' বুলি ক'লে আমি পাগল, কি ক'ব আৰু আমি ছোৱালীবোৰ তেনেকুৱাই। এইফালে আলু বইল কৰা হৈ গ'ল, আমি ফটোও মাৰি হৈ গ'ল। এইফালে দুলুমণিয়ে গুচাই আছে আলু, আমি কিকিমণিয়ে পৰা ফটো চাই লাগিছে। আমি মানে নদী কিনাৰ চাহ খাবৰ কাৰণে আহিছিলোঁ বাৰু। এইফালে চানা টানা লৈ অহা হৈছিলে আৰু আলু বইল কৰা হৈছিলে। আলু খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। আৰু জ্বলা চানা বুলি ক'লেতো ক'বই নালাগে নহয়নে বাৰু? আপোনালোকে পিছে খাই ভাল পায়নে? কমেণ্ট এটা কৰি জনাবচোন। আমি কিন্তু ছোৱালীবিলাকে জ্বলা চানা বুলি ক'লে একদম পাগল। আৰু ঘৰৰ পৰা চাহ তাহ লৈ আহিছিলোঁ, ইয়াত আলু বইল কৰা হৈ গ'ল আৰু চানা একদম পূৰা বনোৱা হৈ গ'ল। এটা কথা কি জানে, যিমান যি হ'লেও গাঁৱৰ ভণ্টিসকল বা লগৰসকলক টাইম দিব লাগে, কাৰণ সৰুৰ পৰা লগতে ডাঙৰ হোৱা হয়, স্কুলো লগতে পঢ়া হৈছিলে। সেইবাবে যিমান যি হ'লেও মানে লগৰখিনিক বা ভণ্টিসকলক টাইম দিব লাগে, কাৰণ ডাঙৰ হৈ অহা মাত্ৰ সকলোতো নিজৰ নিজৰ কামত ব্যস্তই হৈ পাৰে, কাকো সময় দিব নোৱাৰে। সেইবাবে যিমান পাৰোঁ আমি লগৰখিনিক সময় দিবলৈ চেষ্টা কৰোঁ। আপোনালোকেও লগৰখিনি বা ভাইটি ভণ্টিসকলক সময় দিব, কাকো পাহৰি নাযাব। দুদিনীয়া জীৱনে আজি আছোঁ কাইলৈ নাই, সেইবাবে সকলোকে হাঁহি ফূৰ্তি কৰি থাকিব। আজি ভিডিঅ'টো ইমানে। যদি চাই ভাল পায় লাইক কমেণ্ট কৰি জনাব। বাই।